Hello guys, welcome to my studio blog. আৰু আপোনালোকক এটা গুড নিউজ জনাইছো যে মই অহা 1 তাৰিখে 1 মে আমাৰ এটা শৰ্ট ভিডিও শুটিং হ'ব আৰু এই শৰ্ট ভিডিও শুটিংটোত আমি কিৰদাৰ কৰিম আৰু কিছুমান অডিয়েন্স আছে আমি ঘৰৰ ষ্টৰী কাহিনী আৰু যেনেকুৱা আজি যুগত হৈ আছে মানুহে এই গুটেখিনি আমি কাহিনীটো দেখাম তো আপোনালোকে এই ভিডিওটো যিমান পাৰে শেয়াৰ কৰি দিব মই আপোনালোকক এইটো জনাবৰ কাৰণেই মই এই হৰুহুৰা এটা ভিডিও শুট কৰিলো আৰু আপোনালোকক কথাটো জনাবৰ কাৰণে আৰু যিমান মোৰ সাবস্ক্ৰাইবাৰ আছে আৰু যিমান মোৰ ভিউৱাৰ আছে মই আপোনালোকক অনুৰোধ জনাইছো যে এই ভিডিওটো চাব আৰু আপোনালোকে নিজে গম পাব যে ভিডিওটো কিমান এটা ধুনিয়া ভিডিও বনিবলৈ গৈ আছে আৰু এই ভিডিওটোৰ মাধ্যমে আপোনালোকে বহুত কিছু কথা বুজি পাব আৰু যিবিলাক বুজা নাই তাহাঁতক বুজাব পাৰিব ঠিক আছে তেতিয়া হলে আপোনালোকক মই অনুৰোধ কৰিছো আপোনালোকক যে বিশেষকৈ অনুৰোধ এইটো কাৰণে জনাইছো যে আপোনালোকে যিমান আপোনাৰ বন্ধু আছে বান্ধৱী আছে সকলোলৈ শেয়াৰ কৰি দিব এই ভিডিওটো আপোনালোকক মই বিশেষ অনুৰোধ জনাইছো এই ভিডিওটো মই এনেকুৱা মানে বনাইছো যাতে আপোনালোকে ভিডিওটো চাই নিশ্চয় ভাল পাব ঠিক আছে তেতিয়া হলে ভিডিওটো ইমানতে সামৰণি মাৰিছো আৰু আপোনালোকক মই বহুত ধন্যবাদ জনাইছো যে আপোনালোকৰ যোগেদি আজি মোৰ 4000 ঘণ্টা ওয়াচ টাইম কমপ্লিট হৈছে আৰু মোৰ সাবস্ক্ৰাইবাৰ আমাৰ 2000 পাৰ হৈছে ঠিক আছে তো আপোনালোকক মই দিল মানে অন্তৰৰে ধন্যবাদ জনাইছো ঠিক আছে তেতিয়াহলে ভিডিওটো ইমানতে সামৰণি মাৰিছো আৰু আপোনালোকে 1 তাৰিখে যেটো আমি শুটিং কৰিম হয়তো 1 তাৰিখত নেৰিব পাৰো ভিডিওটো শুটিং হে কৰা হ'ব নেক্সট তাৰিখত মই আমি ভিডিওটো আপলোড কৰি দিম আপোনালোকে সম্পূৰ্ণকৈ চাব ভিডিওটো আৰু যিমান পাৰে শেয়াৰ কৰি দিও ঠিক আছে তেতিয়াহলে ভিডিওটো ইমানতে সামৰণি মাৰিছো বাই বাই